কি নাম তোমালোকৰ ইয়াৰে জলপ্ৰপাতৰ নাম কি? হাৱাচৰ। তুমি কোন ক্লাছত পঢ়া? আৰু তোমালোকৰ এই হাৱাচৰ জলপ্ৰপাতৰ কাষতে ঘৰ? মানুহ আহি থাকে বহুত নে? তোমাৰ নামটো কি? মোৰ নামটো অৰ্চনা। কি নাম? শ্ৰী অৰ্চনা ৰাভা। অৰ্চনা ৰাভা। কোন ক্লাছত পঢ়া? 8ত। স্কুলখনৰ নাম কি? জ্ঞানজ্যোতি জাতীয় বিদ্যালয়। তো অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই এটা নতুন জাগালৈ আহিছোঁ আৰু এই জাগাটো হৈছে হাউচৰ জলপ্ৰপাত। খুব এটা ধুনীয়া জলপ্ৰপাত হয় দক্ষিণ কামৰূপৰ। আমাৰ লগত আছে তৰুণ খুৰা। জাগাটোৰ নাম কি খুৰা? এইখিনি ঠাই হৈছে যে জিমিৰি গাঁও। জিমিৰি গাঁৱৰ হাৱাচৰ বুলি কয়। হাউচৰ বহুত মানুহ আহে ন ইয়াতে? বহুত মানুহ আহে গৰমত গা ধুবৰ কাৰণে। জুন জুলাই মাহ বা এতিয়ালৈকে প্ৰথমত আহি থাকিব আৰু এতিয়া বুজিছে নাই। আৰু ঠাইখিনি তাৰমানে আৰু হেৰি কাৰণে গা ধোৱাৰ কাৰণে বা পৰিৱেশটো বঢ়িয়া, খুব ধুনীয়া। আৰু এইটো অসম মেঘালয় সীমান্তৱৰ্তী হয় জেগাটো। অসম মেঘালয় সীমান্ত। গাঁওখনৰ নাম কি? জিমিৰি গাঁও। জিমিৰি গাঁও। মিৰ্জাৰ পৰা কিমান দূৰ হ'ব? মিৰ্জাৰ পৰা ইয়াৰ প্ৰায় 40 কিলোমিটাৰ। 40 কিলোমিটাৰ হ'ব। খুব ধুনীয়া এটা পৰিৱেশ বা ধুনীয়া, পানীটো ঠাণ্ডা। এই গৰমৰ চিজনত খুব ধুনীয়া। বহুত মানুহ আহে ন? বহুত মানুহ আহে। একদম বিন্দাছ, একদম গৰমতে একদম শুই গৈছোঁ। ৰাভাসকলৰ গামোচা পিন্ধিছোঁ, পিন্ধি ইয়াতে একদম পানীৰ তলতে একদম শুই গৈছোঁ। সাঁতুৰিব নাজানো, তথাপিও কিন্তু ডুবিয়ে আছোঁ। জানাই নাজানে ডুবিয়ে আছোঁ। আৰু ভাল লাগছি আচলতে ইয়াত এই গাঁওখনলৈ আহোঁ। হঠাতে বৰদেউতাই ক'লে, তৰুণ মেধি বৰদেউতাই ক'লে আমি শুক্ৰবাৰে এটা বিশেষ আয়োজন কৰিম। সেই আয়োজনটো ভাল লাগিল। ময়ো ভাবিব দিলোঁ, আজি আহিলোঁ আৰু ইয়াতে হাউচৰত গাঁও ধুব নাছিলোঁ। আজি জীৱন শৈশৱকালতে 7-8 পঢ়ি থকা অৱস্থাতে মই এই হেৰি হাৱাচৰত গা ধুইছিলোঁ। আজি প্ৰায় 40 বছৰমান হ'ল মোৰ ইয়াত নাহা। 40 বছৰ পিছত আহিলোঁ। আজি আহিছোঁ। আপোনাৰ গাঁওখন কি ক'ত আছিলে? আপুনি মোৰ মাতাইখাৰ গাঁৱৰ। সেইকাৰণে ধৰ্মেন্দ্ৰক ক'লোঁ যে আমি এটা চেম্পুলি খানা খাম। খাই পেলাই ইয়াতে আৰু হাৱাচৰত গা ধুম। আজি আমি আহিলোঁ। আজি খুৰাই খানা পাতিছে, তাত মাতিছে, আমাক নিমন্ত্ৰণ জনাইছে। ধৰ্মেন্দ্ৰ মই আহিছোঁ। একদম খানা বনাই আছে, আমি ইয়াতে গা ধুব আহিছোঁ। খুৰাও আহিছে। পুৰা মজা নে? মজা সঁচাকৈ ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। আচলতে সঁচাকৈ ভাল লাগিছে। আমাৰ বহুতে হয়তো নাজানে, আমাৰ অসমতে সুন্দৰ সুন্দৰ জেগা আছে, চাবলৈ ভাল লগা জেগা। আমাৰ অসমত যি আমাৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল জিমিৰি গাঁও বুলি কয়। ইয়াত কমলা টেঙাৰ বাবে বিখ্যাত। আমাৰ কমলা টেঙা হয়তো অসমৰ বাহিৰতো যায়। ইয়াৰ পৰা কমলা টেঙা চাননদী অঞ্চল, এই অঞ্চলটো সঁচাকৈ প্ৰাকৃতিকভাৱে বহুত ভাল সম্বল আছে। প্ৰাকৃতিক সম্বল বহুত আছে, কিন্তু ইয়াতে আমাৰ মানে এই প্ৰাকৃতিক সম্বলবিলাক অসম চৰকাৰে মানে গুৰুত্ব নিদিয়াৰ কাৰণে বহুত পিছ পৰি আছোঁ। নহ'লেতো আমি মানে দক্ষিণ কামৰূপৰ ভিতৰত মানে এই অসম মেঘালয় সীমান্তত মানে আমি বহুতখিনি কিবা কৰিব পাৰিলোঁ হয়, যদি অসম চৰকাৰে গুৰুত্ব দিলে। চৰকাৰৰ গুৰুত্ব নাই। ঠাইবিলাক এনেকৈ পৰি আছে, ডেভেলপমেণ্টটো হোৱা নাই আজিলৈ। আৰু খুবেই ভাল লাগিল আহি। আচ্ছা। ওচৰ জলপ্ৰপাত, দক্ষিণ কামৰূপৰ খুব ধুনীয়া জলপ্ৰপাত। বঢ়িয়া কৈছোঁচোন। মানে 8-9ত পঢ়ি থকা অৱস্থাতে ইয়াতে আহিছিলোঁ। এইখিনি হাবি জংঘলে মানে আগুৰা আছিলে, আৰু ইয়াৰ পানীখিনি ইয়াতকৈ আৰু নীলা আছিলে, আৰু ইয়াতকৈ চাফা আছিলে। কিন্তু এতিয়া মানে অলপমান হাবি জংঘলবিলাক মানে কাঠৰ কাটি দিয়াৰ পাছত মানে অলপ মানে ইয়াৰ পৰিৱেশটো আৰু অলপ বেয়া হ'ল। বেয়া মানে আগৰ পৰিৱেশটো নাই হ'ল। আৰু মোৰো এয়া নিজৰত গাঁও ধোৱা প্ৰথম অভিজ্ঞতা। মই নিজৰত গাঁৱে ধুব পৰা নাছিলোঁ। আজি প্ৰথম গাঁও ধুইছোঁ, বিৰাট মজা লাগিছে। সেইকাৰণে মজা। আপোনালোকক ইয়াত মজা লওক। একোলেণ্ড যাব নালাগে, বাহিৰত যাব নালাগে। একোলেণ্ড যাব নালাগে, 500-700 টকা ভৰি যাব নালাগে। ইয়াতে পানীখিনি ইয়াৰ পানীৰ পৰিৱেশ হেৰিটো বহুত আৰু বীজাণুমুক্ত পানী। মজা। আপোনালোকে আহিব, সময় পালে গৰমৰ ছিজনত আহিব, খুব মজা পাব ইয়াতে আহি। আৰু সুন্দৰ এটা পৰিৱেশৰ মাজত আমি এতিয়া খানা খাই আছোঁ। ধৰ্মেন্দ্ৰ আছে লগত।
কেনেকুৱা? খাই কি আছো। কি আছে এতিয়া? ইয়াতে মচুৰৰ দাইল বনাইছে, চব্জি বনাইছে, আৰু এটা নোখোৱা বস্তু আজি খালো। হালধি, আদা, নহৰু, কেঁচা হালধি আৰু কেঁচা জলকীয়া এনেকুৱা। আৰু এইটো আমি কওঁ মেষ্টা টেঙা। মেষ্টা টেঙা মাছৰ লগত নে? মাছৰ জোল। এটা খুব ধুনীয়া পৰিৱেশ। দাদাহঁতে আজি খানা এটাৰ আয়োজন কৰিছে। আমি আহিছোঁ ধৰ্মেন্দ্ৰৰ লগত, খুব ভাল লাগিছে আৰু গা ধুলো ইয়াতে ওচৰতে। আৰু এখেতৰ ঘৰতে হৈছে আজি খানাটোৰ আয়োজন। দাদা খুব ভাল লাগিলে। খানাৰ আয়োজক এখেত, নামটো কি আছিলে? আজি প্ৰথম আহিছোঁ সেইকাৰণে। ভগৱান ৰাভা। এই অঞ্চলটো কি, গাঁওখনৰ নাম কি কয়? নাম হ'ল জিমিৰি গাঁও। আৰু এইটো পিকনিক প্লেচো হয় এইটো। এই জলপ্ৰপাতো মানে বহুত মানুহ আহে ন এই গৰমৰ চিজনত? বহুত আহে, গা ধোৱাৰ কাৰণেও বহুত মানুহ আহে। হয় হয়। এতিয়া মোটামুটি চিজন আহিছে আৰু ডিচেম্বৰ জানুৱাৰীত আৰু আহি যাব। তো আপোনালোকৰ ঘৰৰ পৰিৱেশটো খুব ধুনীয়া, গম পাইছেনে? এইফালে নদীটো আছে, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনালোকৰ ঘৰটো। আপোনালোকেহে গম পাব। আৰু নাই যিটো দেখা পাইছোঁ এইটো, ইফালে নদীটো আছে। তো আপোনালোকে আহিব পাৰে ইয়াতে, দাদাক লগ পাব। এইটো কি হাৱাচুৰ জলপ্ৰপাতত আহিলে দাদাক লগ কৰিব, কাষতে ঘৰ, খুব ভাল পাব ইয়াতে আহি।